হেল্ল' এভৰিৱান, আৰিশা এণ্ড মমছৰ আন এটি ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি মই লৈ আহিছোঁ ফুলকবিৰ এটা বহুত টেষ্টি ৰেচিপি, অলপ বেলেগ ধৰণে বনোৱা। আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো চাই থাকি ভাল লাগে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে ব'লক আৰম্ভ কৰোঁ। মই ইয়াত এটা আৰু আধা ফুলকবি কাটি ল'ম। এইখিনি ভালকৈ কাটি হৈ যোৱাৰ পিছত ভালকৈ ধুই লৈ বইল কৰিবলৈ ৰাখি দিম। মই এটা কেৰাহীত পানী লৈ ফুলকবিখিনি ঢালি অকণমান নিমখ মিক্স কৰি বইল কৰিবলৈ ৰাখি দিছোঁ। নিমখ দিলে ভালকৈ সিজি যাব আৰু এয়া বইল হৈ গ'ল। আৰু মই এখন প্লেটত ঢালি লৈ মই ইয়াত ব্যৱহাৰ কৰিছোঁ কৰ্ণফ্লাৱাৰ। আপোনালোকে ইয়াৰ সলনি ময়দা বা চাউলৰ গুড়ি ব্যৱহাৰ কৰিব পাৰে, আৰু কৰ্ণফ্লাৱাৰ থাকিলে ইয়াকে ব্যৱহাৰ কৰিব। মই ইয়াত দিছোঁ অকণমান শুকান মছলা, হালধীয়া গুড়ি, জলকীয়া আৰু ধনিয়া গুড়ি অকণকৈ দিছোঁ, বহুত বেছি দিয়া নাই। আৰু এইখিনি দি ভালকৈ মিক্স কৰিম। এয়া চাইছে মই কেনেকৈ মিক্স কৰি আছোঁ, যেনেকৈ গাত লাগি যায়। আৰু এয়া মই ইয়াত কেৰাহীত তেল গৰম কৰি লৈ এইখিনি ভালকৈ ভাজি ল'ম। পূৰা ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। দুইটা ছাইড মই ভালকৈ ভাজি লৈছোঁ। ভাজি হৈ গ'ল আৰু চেম প্ৰচেছত গোটেই বাকীখিনিও ভাজি ল'ম। এইখিনি ভজা হৈ গ'ল। মই ইয়াত ৰৈ যোৱা তেলত দি দিছোঁ নহৰুখিনি ৰঙা হোৱাৰ পিছত মই ইয়াত ব্যৱহাৰ কৰিছোঁ পিঁয়াজ, অকণমান কেঁচা জলকীয়া আৰু অকণকৈ হালধি, জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি দি মছলাখিনি ভাজি ল'ম। এয়া চাওক, মই অলপ মছলা দিছোঁ, আগত দিয়া আছিলে যেতিয়া। মছলাখিনি ৩-৪ মিনিটমান ভাজিম ভালকৈ। আৰু এতিয়া মই অকণমান পানী মিক্স কৰিম, নহ'লে মছলাখিনি জ্বলি যাব। জ্বলি গ'লে ভাল নালাগিব, টেষ্টটো বেয়া হৈ যাব। আৰু এয়া মই এইখিনি ঢালি দিছোঁ ভাজি লোৱা কলিফ্লাৱাৰখিনি। আৰু ইয়াত দিছোঁ নিমখ। আগত নিমখ দিছিলোঁ, সেইকাৰণে অকণমান দিছোঁ। আৰু এয়া মই ল' টু মিডিয়াম ফ্লেমত 10 মিনিটমান এনেকৈ ৰাখিম। খাবলৈ বহুত টেষ্টি হয়, এবাৰ বনাই চাব আপোনালোকে। আৰু যদি বনাই ভাল লাগে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কমেণ্টত জনাব। এয়া চাইছে 10 মিনিট পিছত হৈ গ'ল। মই ইয়াত ধনিয়া পাত মিক্স কৰিম, অপশ্যনেল হয়। ধনিয়া পাত দিলে ভাল লাগে যিকোনো চব্জি, আৰু ঠাণ্ডাৰ ছিজনটো ধনিয়া পাত পায়েই। একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আজিলৈ আহিছোঁ।